ৰাস্তাকেইটাত এনেই ডেঞ্জাৰ জোন মাৰি থোৱা নাই, ৰিক্স আছে মানে, যদি নোৱাৰে আহিব নালাগে ইয়াত। চাওক এই তলৰ মানুহবিলাকক চাওক কিমান সৰু সৰু দেখিছেতো, এইটো কিমান ওপৰত উঠি গৈছোঁ আমি। তো কেনেবাকৈ যদি শ্লিপ হয় সেইফালে চাওক, ডাইৰেক্ট টপকি যাম আৰু মোৰ ভিডিঅ' আৰু চাবলৈ নাপাব নেক্সট। বাইকৰ মবিল চবিল বদলাই ল'লোঁ, মানে স্কুটিৰ মবিল বদলাই ল'লোঁ এতিয়া, আৰু ফাষ্ট ছাৰ্ভিচিং হোৱাই নাছিলে। তো 400 কিমান চলিছেহে এতিয়া। তো আমি 260 মান চলালোঁ, দেখাই দি আছোঁ মই আপোনাক। তো এইটো চাওক 429 চলিছে, আৰু আমাৰ ট্ৰিপটো হৈ গ'ল ইমান 274 চলালোঁ। তো মবিলটো চেঞ্জ কৰি দিলোঁ, এতিয়া ৱাটাৰফল চাবলৈ যাওঁ। তো এইটো ডকমকা চেণ্টাৰ হয়, মানে টাউন, আৰু এইটো ৰাস্তাদি যাব লাগিব ভেলুঘাট, চাই লওক। যোনটো ডকমকা টাউন হয় আপোনাৰ, টাউনৰ পৰা 18 কিলোমিটাৰ এইফালে আহিব লাগে। লেফ্ট ছাইডে যোনটো ৰাস্তা আছে, তিনিআলি এটা আছে, মানে এই যোনটো টাউন হয়, টাউনৰ লেফ্ট ছাইডে এটা ৰাস্তা সোমাই গৈছে। 18 কিলোমিটাৰ এইফালে আহিলে আপুনি ভেলুঘাট ৱাটাৰফল পাই যাব। গৈ আছোঁ আমি এতিয়া, ব'লক তাত গৈ ৱাটাৰফলটো দেখুৱাই আছোঁ। এই আহি এনেকুৱা তিনিআলি এটা পাব আহি পেলাই, তো এইটো লেফ্ট ছাইডে সোমাই যাব লাগিব, আৰু ইয়াৰ পৰা আপোনাৰ 7 কিলোমিটাৰ যাব লাগিব ভেলুঘাট ৱাটাৰফল পাবলৈ হ'লে। তো ভিউ চাওক, ভিউ পূৰা পাহাৰ চবফালে। তো ইয়াত পাই গ'লোঁ, এইটো গেট আপোনাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ যাব লাগে, আৰু ইয়াত টিকেট লৈ ল'ব লাগে। কিমানকৈ পাৰ টিকেট? এজনৰ 20 টকাকৈ আৰু গাড়ী এজনৰ 20 টকাকৈ আৰু গাড়ী 50 টকা দিব লাগে। তো ইয়াৰ পৰা গৈ আছোঁ আমি। তো এইটো চাওক, ইয়াৰ পৰা আপোনাৰ গেটটো পাৰ হ'লোঁ, গেটটো পাৰ হৈ ইয়াৰ পৰা 1 কিলোমিটাৰ যাব লাগে বুলি কৈছে। এইফালে চাওক পূৰা পাহাৰৰ মাজত আছোঁ আমি এতিয়া। এই জেগা বম চালিয়া কিন্তু এইফালৰ দেই। পাই গ'লোঁ, এইফালে পাৰ্কিং আছে, বাইক নিবলৈ দিব নাই ওপৰত, যাব পাৰি চাগে। আৰু আহি পাই গ'লোঁ, এইফালে কাৰ পাৰ্কিং, বাইক পাৰ্কিং এইফালে আছে। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ আমি, ব'লক দেখুৱাই আছোঁ ভিতৰত যাওঁ। এইফালেও টিকেট ল'ব লাগিব নেকি? টিকেটটো তাতে ল'লোঁ, এইফালে ল'ব নালাগে। এইফালে চাওক কিবা কিবি আছে, চাউণ্ড শুনিছে নহয়? হা? অঁ এইয়া এই দাদাজনক চাই লওক, ইয়াৰে হয়। এই নামটো কৈ দিয়ক। ৰুস্তম বে। ঠিক আছে, এইফালেদি আমি অলপ ঘূৰি আহোঁ। এইফালে চিৰি বনাই থোৱা আছে, তো এনেকৈ যাব লাগিব। তাৰপিছত এইফালে চাই লওক, মেইন ৱাটাৰফলটো আগত আছে, ল'ব লাগিব। আহি পেলাই খাম। দাদা ৱাটাৰফলটো কোনফালে আছে? এইফালে যাব লাগিব ন? আৰু এইফালে যাব লাগিব বোলে ৱাটাৰফলটো চাবলৈ। তো এইফালে এনেকৈ দলং বনাই থোৱা আছে, এনেকৈ যাব পাৰিব। ভিউকেইটা চাই লওক, কি মজা ভিউ। ৱাটাৰফল চাবলৈ হ'লে আগত যাব লাগিব। মই আগতে বহুত ভিডিঅ' চাইছোঁ, এনেকুৱা বহুত চালিয়া লাগে, মানে বহুত ডাঙৰ হয়। তো তাকে চাবলৈ আহিলোঁ এতিয়া। গৈ আছোঁ ৰ'ব, এইফালে আগত গৈ দেখাই আছোঁ কিমান ডাঙৰ হয়। এইফালে চাওক পাৰ্কৰ নিচিনাকৈ গোটেই বনাই থোৱা আছে এইফালে। বেয়া লগা নাই বাৰু আহি। আৰু এইফালে খানা চানা খাই আছে নেকি, পূৰা পাৰ্টি হৈ আছে। এইফালে পিকনিক খাই আছে পূৰা। সেইবিলাক বনাই আছে, সেইটো কাৰণে আপোনাৰ এই গেটত টিকেট লয় নেকি। আৰু এই ৰাস্তাবিলাকো বনাই দিছে যে, পূৰা পানীৰ চাউণ্ড শুনিছেনে? তো কিবা পানী চানী লৈ আহিব লাগিছিলে আমিতো। এতিয়া বহুত দেখিতো চাওক না, ভয়ে লাগি গৈছে, কিমান ওপৰত যাব লাগিব। আহিলে ঠাণ্ডা দিনতে আহিব লাগিছিলে, মানে গৰম পৰিলে এইবিলাক বেছি মানে ট্ৰেকিং কৰিবলৈ অসুবিধা হয়। তাকে এইফালে বাইদেউনে ভণ্টি দুজনীক পালোঁ, সুধিলোঁ সেইটো ছাইডে যাব লাগিব ৱাটাৰফলটো বোলে।
তো এইফালেও ৰাস্তা এটা আছে মানে আৰু ভবা নাছিলোঁ ইমান ট্ৰেকিং কৰিব লাগিব বুলি দূৰ বহুত আছে এইফালে তলফালে যাওক কিমান ডাউন পানীৰ সাউণ্ডটো শুনি আছো কিন্তু আৰু কিমান যাব লাগিব ঠিক নাই লাহে লাহেকে গৈ আছো গৰম উঠি গ'ল পুৰা ভবা নাছিলোঁ ইমান কষ্ট হ'ব বুলি এতিয়াও চাগে কিমান দূৰ আছে ঠিক নাই আহি গ'লো এইটো চাওক ভিউ চাওক ভিউ মা क्या नज़ारा है চাওক না ভিউ চাওক ভিউ বিদ্যা গায়ে ধুই দিওঁ নেকি ভাবি আছোঁ মই এতিয়া সাংঘাতিক গৰম উঠি আছে আৰু স্কুটিৰ ডিক্কিত চব আছিলে টাৱেল চাৱেল চব লৈ আহিছিলোঁ মই গামোচা আছিলে তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ভিউটো দাদাজনক লগ পালোঁ আৰু এই ৱাটাৰফলটোৰ বিষয়ে অকণমান ক'ব তো কওকচোন এই ৱাটাৰফলটো আমাৰ কাৰ্বি আংলঙৰ পৰা দিলঘাট এৰিয়াৰ পৰে এই দিলঘাট এৰিয়াত আমাৰ এই ৱাটাৰফলৰ নাম হৈছে দিক্ৰুপি ৱাটাৰফল দিখুতি ন দিক্ৰুপি আৰু হেৰি ভেলুঘাট বুলি কয় যে ভেলুঘাট অসমীয়াৰ মানে আপোনালোকৰ কাৰ্বি ভাষাত এইটো হেৰি ন কাৰ্বি ভাষাত পাকলংকাম বুলি ক'ব পাকলুংকাং পাকলংকাম জাগাটোৰ নাম পাকলংকাম বুলি কয় তো আৰু এই ৱাটাৰফলৰ নামটো দিক্ৰুপি বুলি কয় দিখুপি ন তাকে মেপত ঢেৰ কিবা কিবি মানে থাকে মানে ভেলুঘাট বুলি আছিলে ভেলুঘাটটো অসমীয়াত কয় আমাৰ কাৰ্বিৰ পৰা নামটো মানে পাকলংকাম বুলি কয় বহুত মজা কিন্তু দেই আৰু এইটো কি মানে গোটেই বছৰে পৰি থাকে নেকি এনেকৈ গোটেই বছৰ বাৰিষা টাইমত চাগে অলপ বেছি হয় নেকি ঠিক আছে দিয়ক দাদাজনে ক'লে কিবা কিবি কথা তো আমি এতিয়া এইফালে আগত গৈ লওঁ তাৰপিছত দেখাই আছোঁ এইফালে গা চা ধুব পাৰি নেকি পানীৰ চাউণ্ড শুনিছেনে এইফালেদি উঠি যাব লাগিব এনেই বাইকো লৈ আহিব পাৰি বুলি কৈছিলে তো আমি স্কুটি তাতে থৈ দিলোঁ আৰু এইফালে ওপৰত উঠি যাওঁ পুৰা ভাগৰি গ'লোঁ আৰাম কৰিলোঁ পুৰা ভাগৰি গ'লোঁ আমি একদম এই তাৰলৈকে যাম এতিয়া যাব পাৰি বুলি কৈছে তো এইফালে অকণমান মিহিকৈ ৰাস্তা এটা আছে ন' এণ্ট্ৰি ডেঞ্জাৰ জ'ন মাই ডগছ এইফালে যাব পাৰি বুলি কৈছে ন' এণ্ট্ৰি মাৰাই আছে ইয়াত আপোনাৰ তো যাব নোৱাৰি বুলি মানে ন' এণ্ট্ৰি মাৰি থোৱা আছে হ'লেও যাব পাৰি বুলি ক'লে যেতিয়া গৈছোঁ আৰু আপোনালোকে বেয়া নাপাব যোনটো মই ৰুলছ ব্ৰেক কৰিছোঁ ন' এণ্ট্ৰি জ'নত সোমাই গৈছোঁ হ'লেও আৰু উপায় নাই আপোনালোককতো দেখুৱাব লাগিব না ভিউটো ভালকৈ সেইটো কাৰণে গৈ আছোঁ এইফালে চাওক লাহে লাহে ওচৰত পাই গৈ আছোঁ মই ইয়াত উঠোঁতে বহুত কষ্ট হৈছে কৰিব লাগিব নেকি লাহে লাহে গৈ আছোঁ বহুত ওপৰত দেখোন বহুত কষ্ট উঠিবলৈ
আৰু আগত গৈ আছোঁ এতিয়া। সঁচাকৈ তাত এনেই ডেঞ্জাৰ জোন মাৰি থোৱা নাই, ৰিক্স আছে মানে। যদি নোৱাৰে আহিব নালাগে, ইয়াত বহুত ৰিক্স আছে। আৰু মই আপোনালোকক ট্ৰাই কৰিবলৈও কোৱা নাই, সেইফালে নাহিবই মানে। এইফালে ডেঞ্জাৰ জোন যেতিয়া আহিব নালাগে, মই আহিছোঁ বুলি যে আপোনালোকেও আহিব এইটো কথা নহয়, আহিব নালাগে। বহুত ৰিক্স আছে, বহুত বহুত বেছি। এইবিলাক মানুহ চাওক কিমান অকণমানি অকণমানি, মানে কিমান ওপৰত আহি গ'লোঁ আমি, দেখিছেতো। পাৰি পাৰি লাহে লাহে যাবলৈ, লাহে লাহে যাব পাৰি। বহুত কষ্ট। এইটো ধৰ। চাওক কিমান কষ্ট, আৰু বহুত কষ্ট কৰি ইয়ালৈকে আহিলোঁ। এইটো ভিউ ল'বলৈ, আপোনালোকক দেখুৱাবলৈ। প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈতো নাপাহৰিবই। কাৰণ চাওক ইমান কষ্ট কৰি ইয়ালৈকে আহিছোঁ মই আপোনালোকক পূৰা ভিউটো দেখুৱাবলৈ। চাওক ওচৰৰ পৰা ভাগৰি গ'লোঁ পূৰা। এয়া মুকেশ গৈ আছে লাহে লাহে। এইকণ ভালকৈ আহিবি। এইফালে পূৰা পিছল হৈ আছে, পানী পূৰা চিটিকনি। চাবি দেই লালু, এইটো বহুত শ্লিপ হৈ আছে এতিয়া। এইটো পানী পৰি পূৰা পিছল হৈ আছে। ইয়াত ভালকৈ যাব লাগিব অকণমান, এই মোবাইল চোবাইল তিতি যাব পূৰা। সেই চাওক মা কসম কি ভিউ বে বিদ্যা। হা শ্লিপ হ'ব, এইটো পূৰা শ্লিপি এৰিয়া হয়। মই আগলৈ যাবলৈ ভয়ো লাগি আছে, এইফালেতো নাযাওঁ নেকি, বহুত শ্লিপ মানে। স্পীড হ'বলৈ ডাইৰেক্ট খুচৰি এইফালে গুচি যাম। এইটো ভিউ চাই লওক এবাৰ। এইটো ভিউ চালে যে আপুনি ইয়ালৈকে মানে ইয়াত নহাকৈ থাকিব নোৱাৰিব, মই কৈছোঁ নহয়। মা কসম এনেকুৱা খাতাৰনাক ভিউ মই দেখা নাই আজিলৈকে। চাউণ্ড শুনক না, চাউণ্ড। কিন্তু বহুত ৰিস্ক লৈ আহিছোঁ ইয়াত। এইকেইটা চাওক না কিমান হেৰি হৈ আছে। এই আগলৈ যাবলৈ ভয় লাগি আছে মোৰ, বহুত পিছল হৈ আছে মানে এইকণ জেগা। তো কেনেবাকৈ যদি শ্লিপ হয় সেইফালে চাওক, ডাইৰেক্ট টপকি যাম আৰু মোৰ ভিডিঅ' আৰু চাবলৈ নাপাব নেক্সট। সেইকাৰণে মই ইমান ৰিস্ক ল'ব বিচৰা নাই মানে। তো এইফালে চাওক চব মানে মাইকী মানুহবিলাকেও আহিব বিচাৰি আছে, এইফালে চাওক। আৰু এইফালে আহি গৈছে, এইফালে ছোৱালী দুজনী, ল'ৰা এজন। বহুত ৰিস্ক, কিন্তু বহুত ৰিস্ক। এইবিলাক হেৰিটো চাওক না কিমান স্পীড হ'ব ইয়াত, মানে মই তালৈকে যাবলৈ ভয় লাগি আছে। আৰু পূৰা তিতি গ'লোঁ এতিয়া আমি, পূৰা বৰষুণৰ নিচিনা দি আছে এইফালে চিটিকনি। পূৰা তিতি গ'লোঁ একদম, পূৰা চিটিকনি মাৰি আছে, বৰষুণৰ নিচিনাকৈ দি আছে। বহুত ভাল লাগিলে আহি পেলাই। আৰু এইফালে চাই লওক ৱাটাৰফলটো কেনেকুৱা মজা সঁচাকৈ দেই। মই মানে ফাৰ্ষ্ট টাইম এনেকুৱা ৱাটাৰফল চাই আছোঁ। আগতে চাইছোঁ, ইয়াতকৈ সৰু চাইছোঁ মানে। ইয়াত আহি ভাল লাগিলে, বহুত ডাঙৰ। অলপ ৰিস্ক আছে, আহিব নালাগে আপোনালোকে।
পূৰা কেমেৰাত পানী মানে হেৰি ভালকৈ চাগে অহা নাই এতিয়া, পূৰা ব্লাৰ হৈ গৈ আছে। এয়া চিটিকনি বহুত দি আছে। আৰু এইফালে ইয়াৰে দাদা 2-3জন মানক লগ পালোঁ। এইফালে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিম বুলি কৈছে, মানে আমাৰ ছাবস্ক্ৰাইবাৰে হয়। তো এইফালে কি কয়, আৰু ইয়াত বেছি সময় থাকিব নোৱাৰি, আধা ঘণ্টামান থাকিলে পূৰা তিতি যাম। আৰু এইবিলাক চাই লওক, ইয়াৰে হয়। আৰু ভিউ চাওক, ভিউ। তো আমি এতিয়া এইকণত গৈ পেলাই ফটো উঠিম। তাত আমি বহুত টাইম থাকিলোঁ, আধা ঘণ্টামান থাকিলে গোটেই তিতি যাব, একদম বৰষুণৰ নিচিনাকৈ পৰি আছে চিটিকনিবিলাক। তো আমি মিনিমাম এঘণ্টামান থাকিলোঁ, পূৰা তিতি গ'লোঁ। আৰু এতিয়া যাওঁ এইফালেদি। ইয়াৰ নামাটোহে কম ডেঞ্জাৰাছ ৰাস্তা এইটো। চাওক এই তলৰ মানুহবিলাকক চাওক, কিমান সৰু সৰু দেখিছেতো, এইটো কিমান ওপৰত উঠি গৈছোঁ আমি। এতিয়া যাওঁ আৰু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি মই ভিডিঅ' বনাইছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আমি কাংচিলাংছ নে কি ৱাটাৰফলটোৰ নাম কি হয়, কাংচিলাংছ, তাত গৈ আছোঁ। তাত গৈ দেখুৱাই আছোঁ এতিয়া। ভেলুঘাট ন? ঠিক আছে, এতিয়া ওলাই দিওঁ ইয়াৰ পৰা।